ৰাতিপুৱাই ৰ'দ ওলোৱা দেখি বোলো আজি ভাতৰ লগত কি বনাই খাম তাকে ভাবি পাকঘৰলৈ গ'লোঁ। কেৰাহী এটাত গৰম পানীত মই আলু কেইটুকুৰমান কাটি দিলোঁ। কাটি দি বইল কৰা আলুখিনি তেল অকণমান লৈ ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰি থাকোঁতে হালধি আৰু নিমখ দুইটাই দি দিছোঁ। ভালকৈ ভাজি পেলাই মই ধুনীয়াকৈ বাচন এটাত কাঢ়ি থ'লোঁ। সেই তেলতে পাঁচফোৰণ কেইটামান আৰু জলকীয়া দুটামান দি দিছোঁ আৰু তাতে বিলাহীও দি দিছোঁ। দি পেলাই ভাজিছোঁ। ভাজি থাকোঁতে হালধি নিমখ দুইটাই দি দিছোঁ। দিয়াৰ পিছত গোটেইখিনি গলি যোৱালৈকে ভাজি আছোঁ। ভাজি থাকোঁতে ভাজি থোৱা আলুখিনিও দি দিছোঁ। দি মিক্স কৰি লৈছোঁ। মিক্স কৰি হওঁতে মই উতলা গৰম পানী অকণমান দি দিছোঁ। দি দিওঁতে তাৰপিছত উতলি থাকোঁতে মাছ দি দিছোঁ। মাছ দিয়াৰ পিছত মোৰ তৰকাৰী হৈ গ'ল কাৰণে নমাই ধনিয়া পাত কেইটামান দি দিছোঁ। আৰু আনফালে কেৰাহী এটাত তেলত জলকীয়া আৰু নহৰু দুফুটামান দি আলু অকণ ভাজিছোঁ। ভাজাৰ পিছত হালধি নিমখ দুইটাই দিছোঁ। দি পেলাই ভাজি হওঁ অৱস্থাত শাক কেইডালমান দি দিছোঁ। আলুৰ লগত শাকৰ ভাজি আৰু আনফালে ৰঙালাও পোৰা মায়ে পুৰি আনিছিলে। আদা পিঁয়াজ জলকীয়া নিমখ তেল অকণমান দি লৈছোঁ। লাষ্ট টাইম আমি ভাত খাবলৈ গৈছোঁ। বৰকচু টেঙা মাছৰ জোল শাকৰ ভাজি ৰঙালাও পিটিকা দি ধুনীয়াকৈ ভাত এসাঁজ খালোঁ।